সকলোকে সুপ্ৰভাত আপোনালোকৰ সকলোৱে ভালনে আমাৰ খুবেই ভাল নহয় আমাৰ বেয়া হৈ আছে একেদিন দোকান খুলিব পৰা নাই আৰু তাতে মোৰ গা ভাল নাই প্ৰথমতে হ'ল মানুহজনৰ পৰা মেডিকেল পৰা আনিলো তাৰ পিছতে মোৰ হ'ল পলি হ'ল মানে গোটেইকেইটা আমাৰ হৈ আছে অকল বেটিহে অকণ ভাল হৈ আছে মোৰ ভাগৰ এতিয়া গাটো বেছিকে মানে ইমান ভাল পোৱা নাই আৰু তথাপি যাবই লাগিব ছোৱালীজনী স্কুলত থ'বলৈ আৰু ছোৱালীজনী তাত ৰখি থাকিব লাগিব ন তাই এতিয়া সৰু হৈ আছে আৰু প্ৰথম গৈছে যে পুতুককে আমনি কৰিব পাৰে বুলি এইজনী আমাৰ বেটি ওলালে দেই আমাৰ মানে বিছনা পৰাই নাই পাৰা হ'বহে মানে এতিয়া আমাৰ দেৰি হৈছে গাটো ঠিক নাই যে সেইটো কাৰণে অকণমান শুই উঠাও দেৰি হ'ল এতিয়া মানুহজনৰ ডিউটিলৈ যাওঁতে আমাক সেইফালে থৈ যাব মই স্কুটিখন নিনো কাৰণ মানে এই ওচৰতে আছে বেটিহঁতৰ স্কুলখন আমাৰ ৰুমৰ ওচৰতে মানে বেছি দূৰ নহয় সেইটো কাৰণে স্কুটিখন নিনো বুলি ভাবিছোঁ মানুহজনৰ লগতে যাওঁগৈ আমাৰ এইজনীটো চব আপেল কাটিছে টিফিন নিদিলা নেকি আজি মই পানী বটল আনিলে পাহৰি থাকিলোঁ মই এতিয়া ৰুমলৈ গৈ আছোঁ শুনো হাই তেতিয়া সদায় স্কুল পৰা আহোঁতে খোৱা ন ভাল কথা হোৱা নাই আৰু আমি গৈ আছোঁ দেই বেটি মোৰ খোজকাঢ়ো গাটো একদম ভাল লগা নাই সেইটো কাৰণে ভিডিঅ' চিডিঅ' নবনালোঁ স্কুলত কিবা লাগিছে গাটো এতিয়া ৰুমৰ পাই গ'লোহি মানে ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ আমাৰ মানে এই মেক্স মানে কুকুৰটো থাকে যে কুকুৰটোৰ নাম মেক্স মানে সি মানে বেটিক দেখিলে একদম পূৰা গাই চাই জঁপিয়াই দিয়ে যে সেইটো কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু বৰষুণ দি আছে যে এডোখৰ পানী অকণমান হৈ গৈছে ৰাস্তাটো সেইটো কাৰণে পানীডোখৰ পাৰ কৰাই দিলোঁ বেটিক এতিয়া তাকে আৰু মোৰ গাটো ঠিক নাই আৰু আজি বেটিহঁতৰ স্কুলত খেল ধেমালি মানে খেল হৈ আছে বেটি মিউজিক চেয়াৰ থাৰ্ডটো পাইছে নেজানে খেলিবলৈ তথাপিতো আৰু খেলিছে পানী পাৰত খেলিছিলে পানীত বুলি ক'লে পানীত যদি দুবাৰ গৈ পানীতে জঁপিয়াই দিয়ে আৰু য'তে ত'তে পাৰতো জঁপিয়াই দিয়ে সেনেকুৱা হ'ল খেলিব ভালকৈ নাজানে যে সেইটো কাৰণে এইবাৰ পৰা পাৰিব আৰু এইবাৰ অকণমান তথাপিতো থাৰ্ডটো যে পাইছে আমাৰ কাৰণে সেয়াই বহুত এতিয়া তাই কাপোৰ সলোৱাই নাই এইটো খাই লওঁ গৈছে আৰু কিবা কিবি লৈ আহিছে ন ভৰাই থৈ দিছে আৰু চাবও লাগিব এইবোৰ পকাত যে দেখিছে এইবোৰ চব তাই অঁকা হয় মোৰ লিপষ্টিক আৰু ছিংগাৰে আঁকি দিয়া হয় জলদি দেখাই দিয়া এইটো এটা আনিছা এইটো কি হয় মেংগ' এইটো মাছলি মাছ হয় যদি মাছৰ নিচিনা বনাইছে এইটোকে কৈছে তাই সৰু সুৰা একদম স্কুলখনৰ মুখৰ আগত একদম যাব নোৱাৰি আৰু টেমাবোৰ তেলডালকৈ জিলিকি থাকে আৰু গোটেই এইবোৰ থৈ দিছে কিবা ঢেৰ কিবা কিবি থৈ দিছে ল'ৰা ছোৱালীয়ে মানে কান্দি এজনীয়েতো মোৰ লগৰ এজনীয়েতো তাৰ ভাগৰ জীয়েকজনীয়েতো কিনি নিদিয়াৰ কাৰণে কান্দি আকৌ তাইক ঘূৰি আহিব লগা হৈছে সেইখিনিকে কিনি দিবলৈ মই তাক কৈছোঁ আৰু আপোনালোকে টেমা বৰ বেছি জিলিকাই থৈছে দেই বোলো ল'ৰা ছোৱালীয়ে দেখিলেই খাওঁ বুলি ক'ব বোলো সেইফালেদি যাওঁতেও তেনেক লাগে আহোঁতেও লাগে মানে 10 টকাকৈ গ'লেও বহুত যায়গৈ ন এতিয়া এইখিনি 10 টকা নহয় তাই আমাৰ 20 টকামান ল'লে কিবা কিবি এটাতে 5 টকা লৈছে আৰু খালেই কিবা কিবি যাওঁতেও লাগে তেহেঁতক যাওঁতেও কিবা এটা কিনি দিছিলোঁ আৰু বেয়াও লাগে নহয় বেলেগ ল'ৰা ছোৱালীয়ে খাই দিলে তাই যদি নাখায় এনেই মানুহে কয় বাৰু এইবোৰ বস্তু খুৱাব নালাগে বুলি কিন্তু বেলেগ ল'ৰা ছোৱালীয়ে যদি খাই থাকে আমাৰ সিহঁতি চাই দিলে এনেই মনটো আমাৰ এনেও মাকবোৰ মনবোৰ বেয়া লাগে ন সেইটো কাৰণে খাই দিলে নেকি এনেকুৱা আজিনো বেলেগলৈ যোৱা ভিডিঅ' নহ'ব কাৰণ মোৰ গাটো একদম বহুত বেয়া এইটো কাৰণে ৰুমত থকা ভিডিঅ'ই পাব আপোনালোকে চাব আৰু বেয়া লাগিলেও ভাল লাগিলেও দেই তাকে আপোনালোকৰ অকণমান দেৰি মাজতে মই অকণমান দেৰি পিছত লগ পাই আছোঁ মানে মই একদম গালি খাব লগা হৈ গৈছে পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ ভিডিঅ'বোৰ পাহৰিলোঁ মানে ৰুমতে আছোঁ কিনো ভিডিঅ' বনাম বা আপুনি নিজে ভাবকচোন এই কণীৰ পৰা এই কণীলৈ যোৱাৰ কেনেকৈ ভিডিঅ' বনাবা মই এতিয়া একো নাই কণ্টেণ্ট চণ্টেণ্ট নাই একো সেই মেগী খোৱাকৈ দেখাই দিছোঁ আপোনাক আৰু মানুহজন আহি পালেহি এতিয়া 6টামান বাজিলে 6টা বাজি গ'ল ন 4:30মান বাজিছে কি খাওঁ কি নাখাওঁ লাগিছে বতৰ পূৰা শুনিছে নহয় গাজনি মাৰি আছে পূৰা বিজুলী মাৰি আছে আৰু বৰষুণো দি আছে চিপকে সেই মেগীকে খাওঁ বুলি ভাবিছোঁ কি খাওঁ কি নাখাওঁ লাগিছে চুজি বনালে চুজিখিনি মিঠা লাগিলে নাখালোঁ আমি এটাও এতিয়া আকৌ মেগী খাওঁ বুলি লৈছোঁ তাকে আৰু মোক দিয়াচোন আমাৰ ৰাইজসকলে মেগী খাব লৈছে পলিও খাব লৈছে আমাৰ শুনকো দেখাব লাগেই মুঠতে এবাৰ হ'লেও ভুজলগা দিলা নি বাৰু
আপোনালোকে এটা কথা ক'বচোন মোবাইল চাৰ্জ দিলে আপোনালোকৰ শ্বট মাৰে নাই মোৰ যে বেয়াত শ্বট মাৰে আজিও নতুনকৈ মোবাইল এটা ল'লোঁ মানে দেই আৰু সেই মোবাইলটো কি নথিং নথিং কি 3M নথিং 3M মোবাইল এটা ল'লোঁ তাৰপিছতে কি হ'ল মোবাইলটো একো নহয় দেই চাৰ্জ দিলে কিন্তু চাৰ্জাৰ দিলে শ্বট মাৰে মোৰ ভাগৰ 3-4 দিনমান হ'ল ভাবিছোঁ কি বৰ্ডখন বেয়া হৈছে নেকি নহয় তাৰপিছতে বেলেগ ঘৰটো বৰ্ডত চাৰ্জ দি চাওঁতেও গম পাইছোঁ যে এই চাৰ্জাৰডালে কিবা এটা শ্বট মাৰে চাৰ্জাৰডাল আকৌ ইমান দাম লৈছে শ্বট মাৰিছে মোৰ ভয়ে লাগে সেইকাৰণে বেটেৰীক চুবলৈ নিদিওঁ চাৰ্জটো সোনকালে লয় কিন্তু জিককৈ মাৰি দিয়ে বৰ ভয় লাগে মেগী চেগী খাই হৈ গ'ল এতিয়া খাই হোৱাৰ পিছত মানে কি হ'ল সঁচাকৈ আকৌ কেতিয়াবা একদম ভাবিয়ে নাপাওঁ ঘৰত ৰুমত সোমাই থাকিলে কিহলেনো ভিডিঅ' বনাম কিনো কৰিম ৰুমটোতো যাব একেডোখৰতেনো কি ভিডিঅ' বনাম বুলি ভাবিয়ে বনোৱা নহ'ল আজি মেগী খাই অহাৰ পিছত আমাৰ ভাতলৈ ৰেডিয়ে কৰি দিওঁ আজি এতিয়া ফুচকা বনাব লাগিব কাৰণ ৰাতিপুৱা সোনকালে উঠিব লাগিব ৰাতি নবনাওঁ বুলি ভাবিছোঁ এতিয়া গাটো চবৰে বেয়া কৰি আছে ন সেইটো কাৰণে বনাবলৈও মন যোৱা নাই এইটো কি ক'ম আৰু তিয়ঁহ বহুতে চালাড কৰি খায় কিন্তু আমিও চালাড কৰিও খাওঁ কিন্তু ভাজি খায়ো ভাল লাগে দেই মোৰ ভাগৰ ভাজি কৰি খাই ভাল লাগে সেইটো কাৰণে মই ভাজি বনাওঁ মানুহটোৱে কৈ আছে নালাগে চালাড কৰি খাবা চালাড বনাই দিম নহয় তোমালৈ বিলাহী আৰু বিট বনাই দিম এই দোকানত যে বহুত কষ্ট হ'ল দেই আপোনালোকে কালি মই ভিডিঅ' চিডিঅ' নাই বনোৱা ন আপোনালোকৰ ভিডিঅ' দেখা হ'লে ভিডিঅ'টো বনোৱাটো মোবাইল ওলাটো দূৰে কথা একদম দোকানৰ কাষ্টমাৰ এটা আহিবলৈ নাপালেও ইমানেই বৰষুণ দিছে তামাম বৰষুণ দি থাকিলে ৰাতিপুৱাটোতো তিতি এদাই গোটেই কাপোৰ কানি আকৌ ৰুমত আহি একদম তাতে গাটো বেয়া কৰি আছিলে ন আকৌ ৰুমত আহি একদম কাপোৰ কানি সলাই মেলি আকৌ গ'লোঁ আকৌ তিতি থাকিলোঁ তিতিলোৱে ফুচকাও বিক্ৰী নহ'ল চব সেমেকি থাকিলে বেয়া হৈ থাকিলে পানী সোমাই গ'ল আমাৰ বনোৱা দিনটো হাজিৰাটো নুঠিলে কালি আমাৰ অলি বিট চিটবোৰ লৈ আহা তুমি চব আছেই হ'লা নহয় ভাত পাতিলা নহয় মানে কাটিলোঁ আজি কেইদিন হ'ল ন বতৰ বেয়া কৰা 3 দিনমান হ'ল নি বাৰু আজি আমাৰ ইয়াত 3 দিনমান হ'ল বতৰ অকল বেয়া কেনেকুৱা কৰি আছে নহয় এই প্ৰগ্ৰেমত এনেকুৱা কৰিবই আৰু বতৰবোৰ তেতিয়াহে ল'ৰাবোৰে বোকা ডান্স দিব পাৰিব হয়নে কালি সেই মানে কি বৰষুণ দিলে নাই বৰষুণ দিয়াৰ পিছত আৰু গোটেই ভৰি চৰিবোৰ তিতি থাকিলে অকল পানীতে আমাৰ সেইডোখৰ কিবা গাঁত নিচিনা যে পানীবোৰ এনেকৈ যায় আমি য'ত ভৰি দিওঁ যে তাতে পানীবোৰ যায় নাই একদম মানে ভৰিটো তিতি একদম কিবা নিচিনা হৈ থাকিলে আৰু সেইটো কাৰণে মোৰ গাটো আৰু বেয়া কৰিলে মাতটো শুনিছে চাগে বাপেকে কিতাপ পঢ়াই আছে বুলি আপোনালোকে ভাবিছিলে চাগে ন আমিনো কেলে ভিডিঅ' চিডিঅ' নাই বনোৱা আমনিয়ে লাগিলে নেকি নহয় কাৰণ আমি ঘৰলৈ যে গৈছিলোঁ যে সেই বিহু কেইদিন ঘৰলৈ যাওঁতে মানে এনেকুৱা হ'ল ঘৰত একদম 4G পায় আৰু ভিডিঅ' চিডিঅ' নাযায় ইয়াতে নাহৰকটীয়ালৈ আহিলেহে মানে টাউনলৈ আহিলে 5G পাই যাওঁ আমি তেতিয়া ভিডিঅ' চিডিঅ' আমি দিব পৰা হয় মানে তাত দিব পৰা নহয় মানে কৰিবনো কি আৰু ভিডিঅ' চিডিঅ' বনাই থৈ দিলোঁ কিন্তু এতিয়া যে আপোনালোকে যিবোৰ ভিডিঅ' চাই আছে সেইবোৰ ঘৰতে বনোৱা ভিডিঅ' হয় কাহানী বাদে বনোৱা ভিডিঅ' হয় কিন্তু এইকেইদিনহে দি আছোঁ আপোনালোকে মানে আমাৰ ভিডিঅ'বোৰ আজি বনোৱা ভিডিঅ'টো আপোনালোকে কাইলৈও পাবলৈ পায় পঢ়িলেও পাব পাৰে একো ঠিক নাই মানে এনেকুৱা হৈছে আমাৰ এডিট চেডিট কৰোঁতে কাৰণ দেৰি হয় আৰু আমাৰ দুইজনে কাম কৰোঁ যে মানুহজনেও কাম কৰি আহে অফিচত কেতিয়াবা বহুত কাম থাকে যে সেইটো কাৰণে ভাগৰ চাগৰ লাগি আহে যে কেতিয়াবা এডিট কৰিবলৈ টোপনি বিজিয়াগে এইবোৰ থাকি যায় আমাৰ বহুত থাকি যায় এই পাছলৈ হ'বগে আৰু লাহে লাহে ন এতিয়ানো কি ভাগৰ লাগে আৰু কামো কৰি থাকোঁ আমি দুটাই বহুত ক'লে নেকি মই অকল কষ্ট কৰিব নহয় মোৰ মানুহজনে বহুত কষ্ট কৰিব লগা হয় ডিউটি এইটো কাৰণে পলি বাইদেৱে এতিয়া খানা বনাই আছে আইঅ ইমান লাজ আইকনে দিছে নাই কেনেকুৱা ওলমি লৈছে এতিয়া মানে আইকনে কৈ আছে ককাহঁতেনো কি কৰি আছে বোলে বৰষুণত পাপা তুমি টিভি চাৰ্জটো কৰি দিয়া তাকে এতিয়া মই চাওঁ কিমান কি কৰিব লাগিব যদি পাৰো কৰি দিম আৰু তুমি মোক কিমান ভাল পোৱা আজি বেটিয়ে কি পালে কৈ দিয়া আকৌ বেটি পাপা কলা জানো কি পালা আজি শুনো তুমি মিউজিক স্যার থার্ড পালা কি তো পালা থার্ড তো পালা পাইছা আমাৰ কাৰণে থাৰ্ড পালা দৌৰিছাও বহিছা কাইলে কি আছে দৌৰ ভালকে দৌৰিবা দেই ফিল্ডত খেলাব কাইলে ফিল্ডত খেলাব
এয়া আমাৰ বিট বনাই আছে মানে মই আমাৰ প্ৰায় মানে বজাৰলৈ গ'লে মানে বিট অনা হয় মই কাৰণ চালাড খাই ভাল পাওঁ আৰু বিট খাব লাগে মানে আজি মই দৌৰলৈ যাম দৌৰিবলৈ এতিয়া মই কাইলৈ যাম এতিয়া শুই লওঁ অকণমান দেৰি এতিয়া মই ভাত খাই লওঁ আমি থাকিলে এতিয়া শুই কিতাপ পঢ়িলা নাই নাই পঢ়া অকল খেলিবলৈ দিছোঁ আজি নপঢ়িলা এতিয়া ঘৰত পঢ়িম পঢ়িবা এতিয়া পঢ়িবা হয় নাই কি কি পঢ়িবা আকৌ এতিয়া 1 2 3 1 2 3 1 2 3 4 পঢ়িবা আৰু কি ক খ মাইনা কৈ দিয়াচোন কৈ দিয়া ৰবা কথা এটা শুনা আপোনালোকে বহুতে ভাবে ন মই যে ফুচকা দোকান কেলে দিওঁ মানুহজনে একো নকয় নি বুলি মানুহজনে কাম কৰে আপোনালোকক কিমান কম মানুহজনে কাম কৰে বুলি মানুহজনে কাম কৰে কিন্তু মানুহজনে কৰিলেও আজিকালি মানুহক পইচা নহ'লে একোৱেই নহয় হয়নে কওকচোন সেইটো কাৰণে ময়ো কাম কৰোঁ ময়ো কষ্ট কৰোঁ তেওঁ কষ্ট কৰে সমানেই কষ্ট কৰোঁ মোতকৈ বেছি তেওঁহে কষ্ট কৰে জানে নাই মই আহি পাওঁহি আহি পাই আৰু তেওঁ আহি পায়হি মইতো আহি পাই অকণ শুবলৈও পাওঁ তেওঁ আহি পাইহি এক চুটাও শুব নাপায় আটা মঠে ফুচকা বনাই চব বনাই মেলি ক্লিয়াৰ কৰি একদম শেষলৈকে তেওঁ লাগিব লগা হয় মইনো অকল পুৰা সময়তহে লাগি দিওঁ বাকীখিনি তেওঁ নিজে কৰে মঠে নিজে চব কৰে এদিন আপোনালোকক এনেও দেখামেই ভিডিঅ'টো আমি ভালকে এইকেইদিন মানে এইবোৰ মানে দেখাই থাকিলে ভিডিঅ' দেৰি হৈ যায় নাই সেইটো কাৰণে আমি দেখুওৱা নাই আপোনালোকে বহুতে ভাবে কি মোৰ মানুহজনে একো নকয় নেকি মোৰ দোকানতো সোধে মানুহজনে যে একো নকয় নেকি তুমি যে এইবোৰ কাম কৰা সেনেকে বুলি কয় আৰু কিমানকনো কৈ থাকি মানুহজনে কয় বহুতক কৈয়ে পঠিয়াওঁ মানুহজনেও কয় কৰিলেও মই কওঁ মানে আৰু মাইকী মানুহে সুধিবই আৰু এইবোৰ কথা কিছুমান মানুহক সুধো ন সুধিলেও মানে কি হ'ল আমি জানো যে ঘৰখনৰ কাৰণেই কৰিছে বুলি কিছুমানে মানে বেলেগ টাইপৰ সোধে মানে এইবোৰ কাম কৰে নেকি লাজ লাগে নাই কিবা টাইপৰ কথা সোধে মানে লাজ কেতিয়াবা মোৰ যে কিন্তু বৰ লাজ লাগে দেই মোৰ আগতে এনেকে কয় মানে এইটো একো লাজ লগা কথা নহয় এইটো নিজৰ লগত কথা লাজ লাগিবই হয় মোৰো লাগিছিলে প্ৰথম কেইদিন ধেৰ লাজ লাগিছে অকণমান কিন্তু মানে কি দি মোৰ এতিয়া এইটো অভ্যাস নিচিনা হৈ আহিলে মোৰ নালাগে মুঠতে মোক পইচা লাগে তেতিয়াহে ঘৰখন হ'ব নহ'লেনো ক'ৰ পৰা হ'ব হয় নাই মই অকল পইচা কাৰণে বুলি মৰিছোঁ সেইটো কথা নহয় কাম চব কামতে কষ্ট আছে এতিয়া মানুহজনৰ কামৰ কথা কৈছোঁ তেহেঁতৰ কি কষ্ট নাই নি তেতিয়া ইয়াত ভিতৰত যে আছে বুলি ঘৰটোৰ ভিতৰত সোমাই আছে বুলি কষ্ট নাই নহয় মানুহজনে দুলীয়াজান যাব লগা হয় ডেইলি দুলীয়াজান যায় ডেইলি দুলীয়াজানৰ পৰা গৈ আহে আকৌ আহি মোৰ ইয়াত আহি মেলি মানে থাকিব নাপায় অফিচতো ঢেৰ কিবা কিবি কাম কৰি থাকে আমাৰ মানুহজনে একো ভাল কাম নকৰে এদিন মানুহজনেও দেখাব পাৰোঁ দেই কি কাম কৰে তাতে আপোনালোকে জানেই দুলীয়াজান ৰাস্তাটো কেনেকুৱা কিমান বেয়া এইটো ৰাস্তাত যাব নোৱাৰি ধূলিয়েতো ফুট খাই যায় গোটেইখন সেইটো কাৰণে মোৰ তেওঁলৈ বেয়া লাগে এতিয়া মানুহকনো কেনেকৈ কম যে তেওঁ বহুতে মোক মানে সেইটো কথাই সুধি থাকে যে মানুহজনে একো নকয় নেকি যে এটা কাষ্টমাৰ হওক কিবা হওক নতুন মানুহ আহিলেতো সেইটোৱে সোধে কি তোমাক মানুহজনে এৰি দিলে নি দেখিয়ে মোক সেন্দু চেন্দু লৈ থকা আকৌ সুধিব মানুহজনে এৰি দিলে নি কি কথাবোৰ সুধি থাকে না চাগে মানে বেয়া মানে কি বেয়া নাপাওঁ কেতিয়াবা মানে এনেকুৱা টাইপৰ কথাবোৰ কৈ দিয়ে ন সেইটো কথা বেয়া পাওঁ মই এটা কথাই কওঁ যে মোৰ মানুহজনে কাম কৰে মানুহজনেও কাম কৰে ময়ো কাম কৰোঁ দুইজনে পইচা পাওঁ আমাৰ ঘৰতো দেউতাহঁতি কাম কৰে দেউতাহঁতিও এনেই নাথাকে দেউতাহঁতৰ আমাৰ মানুহজনৰ বাগান চাগান চব আছে বাপেকে সেইবোৰ বাগান চাগান চাই বাগানৰ এইবিলাক আমাৰ মানে গোটেইকেইটাই কৈ আছোঁ গোটেইকেইটা মানে চলিবলৈ একো প্ৰব্লেম হোৱা নাই মানে একো আজি যে খাবলৈ মানে খুজিব লগা হোৱা নাই নিজে আমি কৰি খাইছোঁ কাৰোবাক আমি এনেকৈ কৰি খুজি মাগি খোৱা নাই মানে নিজে কষ্ট কৰি খাইছোঁ সেইটোৱে কওঁ আপোনালোকক কষ্ট কৰি খাওক মানুহটোৱে যিমান চাকৰি থাকিলেও আপোনালোকক যদি নিজে পইচা লাগে যদি কাপোৰ এযোৰ কিনিবলৈ পইচা লাগে তেতিয়াহ'লে আপোনালোকক কষ্ট কৰক সেয়া আৰু মোৰ মানুহজন একো হোৱা নাই আপোনালোকে নাভাবিব যে মোৰ মানুহজনে এৰি গ'ল মোৰ মানুহজনে এৰি যোৱা নাই ঘৰতে আছে দেই মানুহজনক তোমাৰ মুখখন নাখাই দিয়ক ভালকে আজি ভেটিয়ে পিকি পা মানে সেইটোৱে আৰু কথাটো আপোনালোকে বুজি পালে কাম সকলোৱে কৰিবলৈ যিকোনো কাম হওক সৰু ডাঙৰ নাই লাগিলে যিয়ে নকৰক পইচাটো লাগে মানুহক আজিৰ যুগত যদি মানে পইচা নহ'লে একো নহয় সেইটো কাৰণে চবেই কৰক সকলোৱে কৰা আৰু লাহে লাহে দেখিব যে ঘৰখন লাহে লাহে উন্নতি হৈ আহিব সকলোবোৰ মানে অভাৱ অনাটন পূৰ হৈ আহিব যেনেকৈ হ'লেও এতিয়া আমি দুইটাই ইয়াত থাকি মেলিতো যেনেকৈ হ'লেও ঘৰখন বনাব পাৰিছোঁ আৰু তাই নিজৰ মনৰ পচন্দৰ মোবাইল লৈছে স্কুটি লৈছে ময়ো এখন বাইক লৈছোঁ নিজৰ সপোনৰ মতে আৰু এবছৰ দুবছৰ পিছত গাড়ী এখন ল'বলৈ চেষ্টা কৰিম আপোনালোকে সকলোৱে দেখিব এইবিলাক মানে এতিয়া কৰিলেহে মানে মানুহে বুজি পায় এইবিলাক কথা নকৰাবিলাকে বুজি নাপায়
হয় নাই শুনো কৈ দিয়া হয় 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 ৰাইছ আপোনালোকে আমাৰ নিউ মেম্বাৰ এটা পাব আৰু মেম্বাৰ মানে কি মেম্বাৰ বুলিয়ে কৈছো এবছৰ দুবছৰ পিছত আৰু এবছৰ মান লাগি যাব ন ঘৰ দোকান হৈ লওক ঘৰটো হোৱাৰ পিছতে আমাৰো এখন গাড়ী লোৱা সপোন মোৰো সপোনে মোৰ মানুহজনৰ তাতকৈ সপোন আৰু মানুহজনে অকল গাড়ী হেৰি চাই থাকে যদি আজি নতুনকে গাড়ী এখন বা কিবা এটা হেৰি ওলাই আৰু মানুহজনে অকল গাড়ীখনৰ কথা কৈয়ে থাকে আৰু হয় আমাৰ মানুহজনে যিখন গাড়ী ভাল পায় সেইখন গাড়ীয়ে মই লৈ দিম বুলি মোৰ মনৰ পৰা এটা আশা আছে যদিহে বতৰ চতৰ ভাল থাকে আৰু এইকেইদিনটো দেখিছেই নহয় কেনেকুৱা একদম বতৰ বেয়া কৰিছে সেইটো কাৰণে দোকান চোকান দিবও পৰা নাই একদম এইকেইদিন যদি দোকান নিদিওঁ আমাৰ সঁচাকে বহুত দিগদাৰো হয় বাৰু দিগদাৰ নহয় বুলিও নকওঁ যে আমি গোটেইকেইজনে কওঁ আমাৰ দিগদাৰ একো নহয় বুলি দিগদাৰ হয় পইচা পাতিৰ ক্ষেত্ৰত হয় ইভাগে নহয় তাকে আৰু যদি বতৰ চতৰ ভাল কৰে আৰু যদি সদায় আমাৰ বিক্ৰী বাৰ্তা হৈ থাকে নিশ্চয় আমাৰ ঘৰলৈ এখন নতুন গাড়ী আহিব মানে আমি গাড়ী এখন লোৱাৰ কথা ভাবিলো যেতিয়া ল'ম বুলি ভাবিছো যেনেকে আমি স্কুটিখনৰ কথা ভাবি আছিলো মানুহজনে মোক বাৰ্থডে গিফ্ট দিলে সেনেকে আমিও সেনেকে গাড়ী এখন লৈ আছো কিন্তু মানুহজনে নকওঁ বুলি কৈছে সেইটো এটা ছাৰপ্ৰাইজিং বুলি কৈছে ছাৰপ্ৰাইজ দিলেও মুঠতে গাড়ী এখন আহিব লাগে হয় নাই কওকচোন দেউতাও ভাল পাব তেতিয়া তাকে আৰু মাইনা আশাটো পূৰণ হওক তাকে বিচাৰিছো দেই মই আপোনালোকে চাই থাকিব আজি কিনো বনাও একো বনাবলৈ মাছ মাংস নাই অনা আজি কাৰণ বৰষুণ দি আছে মানুহজন ওলাই যাব নোৱাৰে মইতো যাব নোৱাৰো মোৰ গাটো অকণ ঠিক নাই এইটো কাৰণে বিট বনাইছো আৰু তিয়ঁহ ভাজি চাজি বনাম দাইল আছে ৰাতি আকৌ নহয় পাছবেলা ভাজি আছে সেইবিলাকে ভাতটো খাই দিম আৰু ৰুমত আমি কেইটাই থাকো যে আমি চাৰিটাই থাকো সেইটো মানে কি কৰিম কি নকৰিম লাগে গোটেইকেইটা একদম ইটোৱে ইটো কথা ইটোৱে ইটো মানে কি ঘৰ কৰি থাকো ন সৰুতকৈ হাত চাপ হৈ থাকো উপায় নাই ন তাকে আৰু আপোনালোকে চাই থাকিব দেই চালাদ তালাদ বনাই হৈ গ'ল এতিয়া মানে কি আমি ভাবিলো কি ভাতটো খাই দিয়াটো ভাল হ'ব কাৰণ পুৰা গাজনি চাজনি মাৰি আছে কাৰেণ্টটো কেতিয়া যায় ঠিক নাই কাৰেণ্টটো ইমানকেও নাকাটে বাৰু তথাপিতো আৰু কাইলৈ আমাৰ ফুচকা বনাব লাগিব যে সেইটো কাৰণে সোনকালে উঠিব লাগিব সেইটো কাৰণে মানে কি ভাত চাত খাই শুই থাকোঁ বুলি ভাবিছোঁ এনেই থকাতকৈ এনেওতো মোবাইল চাই থাকিম মোবাইল চাই আকৌ ভাত চাত খাই আজৰি হৈ শুই থকাটো ভাল হ'ব নহ'লে আকৌ পাছত টোপনি ধৰে ন টোপনি ধৰিলে ভাত চাত খোৱা নহয় এইটো কাৰণে আপোনালোকে আকৌ দোকানত এইবোৰ কথা কোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ অকল সেইটো কথা বুলিয়ে নহয় আপোনালোকক এদিনকৈ মই মোৰ নিজৰ মনৰ কথাবোৰ সঁচাকৈ বহুত কিছুমান দুখ লগা কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আপোনালোকে নিজেও বুজিব যে এনেকুৱা কৰিব লাগে নে নালাগে মানুহে সেয়াই আৰু দোকানত থাকিলে কিছুমান হৈও থাকে বহুতে দোকান দিয়া হৈ গম পাইছেই এতিয়া মোৰ নিচিনা দোকান দিয়া বহুত মানুহে চাগে গম পায়ে মোক কৈয়ে বহুতে আমি ইয়াত কিছুমান মানুহে দোকান দিয়ে ন তেহেঁতৰ লগত এনেই পাতোঁ ন তেতিয়াও গম পাওঁ যে তেহেঁতকো এনেকুৱা কৰে বুলি তাকে আপোনালোকক দেখাম ভাতত আজি কিনো বনালোঁ দেই একেবাৰে ভাতখিনি বাঢ়ি লওক তাৰপিছত দেখাম এয়া দেখিছে বিলাহী পিটিকা এইটো পোৰা হয় এইটো হৈছে কুন্দুলি আলুগুটি ভাজি এইবিলাক আছে এইটো কি আছিলে পৰে তিয়ঁহ আলুগুটি ভাজি দাইল আছে আৰু এইখিনি চালাডত মই নিমখ চিমখ নাই দিয়া আছিলোঁ ক তাকে আৰু ভাতটো খাই লওঁ ভাত ইমান খাবলৈ মন নাই মেগী চেগি খাই দিলোঁ যে মই ভাতটো অকণ কমাই লওঁ আহা খোৱা নাই তুমি ভাত খোৱা যদি আহা আকৌ ভাতটো খাই লওঁ আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব দেই হ'ব তোমাৰ বহুত দেখাই দিছোঁ বাই বাই